So hey guys, so আজি আমি কথা পাতিবলৈ গৈ আছোঁ নৱাজুদ্দিন ছিদ্দিকীৰ আহিবলগীয়া নতুন ফিল্মৰ ট্ৰেইলাৰ এটাৰ ওপৰত আৰু সেইখনৰ নাম হ'ল হাড্ডি। আপোনালোকে ঠিকেই শুনিছে, নামটো হ'ল হাড্ডি। ট্ৰেইলাৰটোত কোৱা মতে এইটো হাড্ডি নামটো নৱাজুদ্দিন ছিদ্দিকীৰ হয় আৰু কিহৰ কাৰণে হয়, কাৰণ তেওঁৰ বোলে সৰুতে কিবা ফাঁচি দিছিলে, ফাঁচি দিওঁতে তাৰ বোলে ডিঙিত হাড্ডি নাছিলে, সেইকাৰণে বোলে ফাঁচিটো নাথাকিলে, চ' সেইটো কাৰণে তাৰ নাম হাড্ডি পৰি গ'ল। চ' এইটো নৱাজুদ্দিন ছিদ্দিকী কোৱা মতে, আৰু ইয়াতে নৱাজুদ্দিন ছিদ্দিকীয়ে এজন কিন্নাৰ মানে হিজৰা ৰোল এটা প্লে কৰিব, আৰু এইটো সঁচাকৈ হিজৰা হয়নে নহয় সেইটো মোৰ ডাউট হৈ আছে, কাৰণ ট্ৰেইলাৰটো চাই পেলাই বুজিব পৰা নাই আৰু কাহানীটো কি এইটো ভালকৈ বুজিব পৰা নাই। কিছুমান চিনত লাগে যে নৱাজুদ্দিন ছিদ্দিকী এজন কিলাৰ হয়, কিছুমান চিনত লাগে তেওঁ এজন হিজৰা হয়, তেওঁ হিজৰা থাকে কিছুমান চিনত আকৌ হিজৰা নোপোৱা হৈ যায়, ধৰিব পৰা নাই। কিন্তু মুভিখন ভালেই হ'ব দেখাত লাগিছে। আৰু নৱাজুদ্দিন ছিদ্দিকীৰ যোৱা কেইখনমান মুভিছে কেনেকৈ পাৰফৰ্ম কৰিছিলে এইটো আপোনালোকক কোৱা দৰকাৰ নাই। আপোনালোকে এক্সাম্পল ল'ব পাৰে হিৰ'23খন, বহুতেই মানে ঘাটিয়া পাৰফৰ্ম কৰিছিল বুলি ক'ব পৰা যায়। গতিকে এইখন মুভি আহিছে 7 ছেপ্টেম্বৰত, কিন্তু এইখন মুভি মেবি ভাল হ'ব পাৰে, কাৰণ ইয়াৰ আগৰ কেইখনৰ মুভি ইমান ভাল হোৱা নাই। গতিকে এইখন চাগে নৱাজুদ্দিন ছিদ্দিকী ভাল পাৰফৰ্ম কৰিছে, আৰু তেওঁ অবভিয়াছলি নৱাজুদ্দিন ছিদ্দিকী এজন গ্ৰেট এক্টৰ হয়, তেওঁৰ আগৰ মুভিজবিলাক আপোনালোকে চাব পাৰে। আৰু এইখনত আছে অনুৰাগ কাশ্যপ, তেওঁ ডাইৰেক্টৰ নহয়, তেওঁ এজন এক্টৰ হয় আৰু তেওঁ এক্টিং কৰি আছে, তেওঁ এজন ভিলেনৰ কেৰেক্টাৰ চাগে লৈ আছে। আৰু ইয়াতে ট্ৰেইলাৰ দেখাইছে যে নৱাজুদ্দিন ছিদ্দিকী কিলাৰ হয়, কিবা কিল চিল কৰে, মানুহ চানুহ মাৰে, তাত হিজৰা পটককৈ হৈ যায়, তাৰপিছত কিবা এনেকৈ আৰু বদলা চদলা ৰিভেঞ্জ টাইপৰ হ'ব চাগে, এখন ৰিভেঞ্জ ড্ৰামা হয় এখন। আৰু মুভিখন আহি আছে 7 ছেপ্টেম্বৰ জিত আহিব মুভিখন, গতিকে ভালেই হ'ব পাৰে বা নহ'ব পাৰে। আপোনালোকৰ অপিনিয়নটো কি কমেণ্টত ক'ব, আপোনালোকে চাবনে নাই এইটো কমেণ্টত ক'ব, আৰু যোৱা মুভি আপোনালোকে কোনখন চালে এইটো কমেণ্টত ক'ব। গতিকে আহি আছে, ৱেইট কৰক, আপডেট দি থাকিম।